নমস্কাৰ মই মনীষা কলিতা আপোনাক সকলোকে এমজে মেখেলা চাদৰৰ লাইভ ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোক যিসকলে জয়েন হৈছে কাইন্ডলি কমেন্ট কৰি জনাই দিব সাউন্ড আৰু পিকচাৰটো কেনেকুৱা আছে এবাৰ জনাই দিব প্লিজ যেহেতু দুৰ্গা পূজাৰ একেবাৰে ধুনীয়া ধুনীয়া কালেকচন লৈ আহিছো সকলোৱে আমাৰ লগত জয়েন হওক আৰু জয়েন হৈ সাউন্ড আৰু পিকচাৰটো কেনেকুৱা আছে এবাৰ কাইন্ডলি জনাই দিব যিসকলে নটিফিকেশন পাইছে সোনকালে জয়েন হৈ ল'ব প্লিজ খুবেই ধুনীয়া ধুনীয়া কালেকচন লৈ আহিছো দুৰ্গা পূজাৰ কাৰণে একেবাৰে স্পেশাল আজি ফাৰ্স্ট কটন কেঁচাপাতৰ পৰা আৰম্ভ কৰিম যেহেতু ধুনীয়া ধুনীয়া কালেকচন আহিছে কটন কেঁচাপাতৰ খুব মৰম লগা কালেকচন সমূহ পাই যাব আৰু কালাৰ কম্বিনেশনো বহুতে বেছি ধুনীয়া আছে ইয়াতে সব পাৰে খুবে মৰম লগা হয় পৰিকলিতাই কৈছে হাই বা গুড ইভিনিং গুড আফটাৰনুন বুলি কৈছে পৰিকলিতাই গুড আফটাৰনুন ইন্দুনাথে কৈছে গুড আফটাৰনুন বুলি গুড আফটাৰনুন মনীষা প্ৰতিক্ৰিয়া কৈছে ঠিক আছে থ্যাংক ইউ খুব সুন্দৰ চাব পাৰে কিমান ধুনীয়া একেবাৰে লাইট স্কাই ব্লু কালাৰ খুবেই বেছি মৰম লগা হয় কাপোৰযোৰ পিন্ধিও বহুত বেছি আৰাম পাব একেবাৰে পাৰ্টি ওৱেৰ কাপোৰ হয় খুব মৰম লগা জোৰা আৰু কালাৰ কম্বিনেশন চাব পাৰে ইয়েলো আৰু পাৰ্পল কালাৰত খুব মৰম লগাকৈ আপোনাৰ ওয়াৰ্ক কৰা আছে বহুতে বেছি ধুনীয়া হয় কাপোৰযোৰ পিন্ধি বহুত আৰাম পাব ডিজাইনটো চাব পাৰে কিমানখিনি ধুনীয়া ইউনিক হয় আৰু চাদৰৰ পাৰি কেইটা খুব মৰম লগা দেখিছেনে আপোনাৰ ধুনীয়াকৈ ইয়েলোত ওয়াৰ্ক কৰা হৈছে কবিতা শইকীয়া বাইদেৱে কৈছে গুড আফটাৰনুন বুলি গুড আফটাৰনুন খুব সুন্দৰ জোৰা যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব পূজাৰ কাৰণে একেবাৰে স্পেশাল হয় আৰু যেহেতু পূজাত আপোনালোকে ধুনীয়াকৈ পিন্ধি ইফালে সিফালে ধুনীয়াকৈ লাইট ৱেটৰ কাপোৰ ক্যাৰি কৰিব পাৰিব খুব মৰম লগা লাভ লাইক দিয়েছো বুলি কৈছে থ্যাংক ইউ খুবে বেছি ধুনীয়া হয় কাপোৰযোৰ স্কাই ব্লু কালাৰত খুব মৰম লগা জোৰা পিয়ৰ কেঁচাপাত কটনৰ আহি যাব আৰু এইখন আহি যাব মেখেলা চাব পাৰে যথেষ্ট হেভি ওপৰলৈকে কাম থাকিব বহুতখিনি ওপৰলৈকে কাম কালাৰ কম্বিনেশন একেবাৰে জাস্ট ওয়াও হয় আপোনালোকে খুব মৰম লগা কাপোৰযোৰ ল'ব পাৰিব 3200 টকা পিয়ৰ কেঁচাপাত কটনৰ আহি যাব আৰু এইটো আহি যাব ব্লাউজ পিস এইটো আছে ব্লাউজ পিস ব্লাউজৰ হাতত সুন্দৰ সিম্পল সাইড পাৰি এটা আহিব খুব মৰম লগা হয় কাপোৰযোৰ ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট এটা ৰাখি দিব দাম আহিব ইয়াৰে 3200 টকা পিয়ৰ কেঁচাপাত কটনৰ খুব মৰম লগা জোৰা কল্পনা মেধিয়ে কৈছে গুড আফটাৰনুন বাবলি গুড আফটাৰনুন আৰু এটা খুব সুন্দৰ একেবাৰে লাইট কালাৰ আপোনাৰ একেবাৰে ক্ৰীম কালাৰ মাখন কালাৰৰ কালাৰটো আহি যাব খুব সুন্দৰ হয় দেখিছেনে ইমান ধুনীয়াকৈ কামখিনি কৰা হৈছে আৰু গোটে বডিটো চাব পাৰে খুবেই বেছি মৰম লগা পিংকত ওয়াৰ্ক কৰা হৈছে খুব মৰম লগা জোৰা ৰাধিকাই কৈছে কালাৰ কম্বিনেশন জাস্ট অসম বুলি থ্যাংক ইউ কল্পনা কৈছে বা লাভ লাইক দিয়েছো থ্যাংক ইউ এটো চাব পাৰে কালাৰটো কি মৰম লগা এইবিলাক কাপোৰ আপোনালোকৰ প্ৰতিটো এজৰ মানুহে পিন্ধিব পাৰে যি এজৰে নহওক বা ছোৱালীয়ে হওক বা আপোনাৰ অকনমান এজেড মানুহে হওক সকলোৱে পিন্ধিব পাৰে সকলোৰ কাৰণে আপোনাৰ বহুতে বেছি মৰম লগা হয় মনীষা কৈছে হাই বা বুলি হেল্ল মিডিলা কৈছে গুড আফটাৰনুন ডিয়াৰ গুড আফটাৰনুন মিডিলা খুব সুন্দৰ জোৰা কালাৰ কম্বিনেশনো একেবাৰে জাস্ট ওয়াও হয় আপোনালোকে প্ৰত্যেকটো এজৰ মানুহে ধুনীয়াকৈ পিন্ধি কিনে আপোনালোকে পাৰ্টি ওৱেৰ বা পূজাটো খুব মৰম লগাকৈ পিন্ধিব পাৰিব মেখেলাখন চাব পাৰে যথেষ্ট হেভি আছে একেবাৰে ওপৰলৈকে মেখেলাৰ কাম থাকিব দেখিছেনে মেখেলাখন কিমানখিনি ওপৰলৈকে মেখেলাৰ কামে থাকি যাব আৰু ব্লাউজ আৰু চাদৰৰ ব্লাউজ কেইটা খুব মৰম লগা ব্লাউজৰ হাতত সুন্দৰ সিম্পল পাৰি এটা থাকিব প্লাস আপোনাৰ চাদৰৰ সাইড পাৰি কেইটা খুব সুন্দৰ হয় খুবেই ধুনীয়া ববিতা কলিতা কৈছে গুড আফটাৰনুন বাবলি গুড আফটাৰনুন আপোনালোক সকলোকে আমাৰ লাইভ ভিডিঅ'লৈ একেবাৰে বহুত বেছি মৰম দি স্বাগতম জনাইছো
যিসকলে আমাৰ লাইভ ভিডিঅ'ত নতুনকৈ জইন হৈছে কাইণ্ডলি আমাৰ পেজখন ফলো কৰি দিব আৰু ধুনীয়া ধুনীয়া কালেকশ্যনসমূহ চাই থাকিব পাৰিব খুব মৰম লগা জোৰা এই জোৰাটো যদি আপোনালোকৰ মন পছন্দৰ হয় 3200 টকাত ল'ব পাৰিব পিয়ৰ কটন কেঁচা পাটৰ হয় খুব ধুনীয়া জোৰা গৰমৰ দিনত পিন্ধাৰ কাৰণে খুব মৰম লগা হয় মনিষা বাইনে কৈছে ধুনীয়া বুলি থ্যাংক ইউ ববিতা কলিতা কৈছে নাইস কালেকশ্যন বুলি থ্যাংক ইউ আৰু এটা জোৰা চাব পাৰে পিয়ৰ কেঁচা পাট কটনৰে হয় খুব মৰম লগা দেখিছেনে কালাৰ কম্বিনেশ্যন একেবাৰে ধুনীয়া আপোনাৰ সি গ্ৰীণ আৰু মুগা কালাৰত ৱৰ্ক কৰা হৈছে কামিনী ডাকা কৈছে শ্বেয়াৰ কৰি দিছো থ্যাংক ইউ মাহি ইয়াৰে জোৰা কেইটা এটাৰ ওপৰত এটা ইমান ধুনীয়া জোৰা দেখিছেনে কালাৰ কম্বিনেশ্যন প্লাস আপোনাৰ ফুলৰ ডিজাইনবোৰ একদম ইউনিককৈ বনোৱা হৈছে খুব মৰম লগা হয় এটো আহি যাব আসলৰ ডিজাইনটো আসল পৰ্চনটো খুবেই বেছি মৰম লগাকৈ দিয়া হৈছে সি গ্ৰীণত আপোনাৰ ধুনীয়াকৈ মুগা কালাৰৰ সূতাৰে কাম কৰা আছে খুব সুন্দৰ হয় অল বডি এনেদৰে আপোনাৰ বুটাৰ কাম থাকিব গোটেই বডিটো চাব পাৰে কি সুন্দৰকৈ বুটাৰ কাম কৰা হৈছে ববিতা কলিতা কৈছে শ্বেয়াৰ ডাউন বুলি থ্যাংক ইউ পৰি কলিতা কৈছে শ্বেয়াৰ কৰি দিছো বা টাইমলাইনৰ গ্ৰুপত থ্যাংক ইউ আপোনালোক সকলোৱে শ্বেয়াৰ কৰি আমাক শ্বেয়াৰ কৰা স্ক্ৰিনশ্বটসমূহ পঠিয়াই দিব বুকিং নাম্বাৰটোতে পঠিয়াব পাৰিব এইবিলাক জোৰা যেতিয়া আপোনালোকে ৰেডি কৰি লৈ পিন্ধি আপোনালোকে ধুনীয়াকৈ পিন্ধি যাব কৰবাত খুব বেছি মৰম লগা হ'ব কাপোৰ একেবাৰে লাইট ওয়েট হয় কোনো ধৰণৰ আপোনালোকে ওয়েট নাপায় কাপোৰ পিন্ধি কিনে সূৰ্যাই কৈছে এক্সিলেন্ট কালেকশ্যন বুলি থ্যাংক ইউ মনিষাই কৈছে শ্বেয়াৰ কৰিলো বা থ্যাংক ইউ নিৰ্মালী নান্দৰা কৈছে টছৰ সিঙ্গেল চাদৰ পাম নেকি টছৰ সিঙ্গেল চাদৰ ধেমাজিটো পাই যাব আপুনি পিন্ধা চাদৰখনৰ দাম কিমান সুইটি বাইদেউ মই পিন্ধা চাদৰখন আপোনাৰ 1250 টকা পাই যাব এখন আহি যাব মেখেলাখন যথেষ্ট হেভি ওপৰলৈকে কাম থাকিব খুব সুন্দৰ হয় কাপোৰ কোৱালিটি বহুত বেছি ধুনীয়া আহিব আৰু এইকেইটা আহি যাব চাদৰৰ সাইড পাৰি খুব মৰম লগা হয় কাপোৰযোৰ চিলাই মেলি যেতিয়া ৰেডি কৰি লৈ পিন্ধিব আৰু এটা ধুনীয়া লুক আহিব আপোনালোকে চাব পাৰে প্ৰত্যেকযোৰ কাপোৰে আপোনাৰ ৰেডি কৰাৰ পিছতে কাপোৰযোৰৰ মানে লুকটো বেছি ধুনীয়াকৈ আহে এইকেইটা চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ হাতত সুন্দৰ সিম্পল এনেদৰে সাইড পাৰি থাকিব খুব মৰম লগা হয় কাপোৰ কেজোৰ পিন্ধিও বহুত বেছি আৰাম পাব একেবাৰে আৰামদায়ক হয় পিয়ৰ কেঁচা পাট কটনৰ আহি যাব ডিজাইনো একেবাৰে অসম ডিজাইন আছে একদম বহুত ধুনীয়া মৰম লগা কাপোৰযোৰ ভাল লাগিলে এইযোৰ কাপোৰ আপোনালোকে 3200 টকাতে ল'ব পাৰিব অভিজিত পাটৰে কৈছে দোকানখন ক'ত আছে আমাৰ দোকানখন বুৰকাত হয় সাংসাৰীৰ পৰা অকনমান ভিতৰত আহিব লাগে যদি দোকানত আহে আমি লাইভ লোকেশন দি দিম আপুনি আহিব পাৰিব পৰিকলিতে কৈছে জাস্ট ওয়াও কালেকশন বুলি থ্যাংক ইউ আমাৰ আপোনালোকৰ দোকানৰ এড্ৰেছটো গুগল মেপতো দিয়া হৈছে গুগলত সাৰ্চ কৰিলে আপোনালোকে এমজে মেখেলা চাদৰ গুগলত সাৰ্চ কৰিলে আমাৰ কালেকশ্যনসমূহ পাই যাব আৰু যদি আপোনালোকে দোকানৰ কাৰণেও আমাৰ কালেকশ্যনসমূহ ল'ব বিচাৰে ধুনীয়াকে আমাৰ বুকিং নাম্বাৰটোতে যোগাযোগ কৰিলেও ধুনীয়াকৈ পাই যাব দোকানৰ কাৰণে খুব মৰম লগা কালেকশ্যন আজি লাইভত টছৰ সিঙ্গেল চাদৰ দেখুৱাব পাৰিবনে মই দেখাই দিম বাইদেউ মই নিশ্চয় দেখাই দিম দোকানখন ক'ত আছে দোকানখন বুৰকাত আছে বাইদেউ সাংসাৰীৰ পৰা অকনমান ভিতৰত আহিব লাগে আপুনি মোক হোৱাটসএপ কৰিব মই আপোনাক এড্ৰেছ দি দিম ৰিংকুমণি বৰাই কৈছে কালাৰিঙত বোৱা চাদৰ হ'ব নেকি কালাৰিঙত বোৱা চাদৰ নহ'ব বাইদেউ হোৱাইটত পাই যাব এযোৰ সি গ্ৰীণত একেবাৰে লাইট কালাৰটো চাব পাৰে কি সুন্দৰ হয় আৰু ডিজাইনটো বৰ মৰম লগা আপোনাৰ ধুনীয়াকৈ মাৰুন কালাৰ আৰু হোৱাইটত কাম কৰা হৈছে ডিজাইনটো চাব পাৰে কিমান সুন্দৰকৈ দিয়া হৈছে দেখিছেনে ডিজাইনটো ইমান ধুনীয়া আছে ইয়াতে আৰু আসলৰ ডিজাইনটো খুব মৰম লগা মাৰুনত ৱৰ্ক কৰা হৈছে খুবেই বেছি ধুনীয়া হয় একেটা চাদৰৰ সাইড পাৰি আহি যাব সাইড পাৰিখিনি লগাই লোৱাৰ পিছতটো কাপোৰটো আৰু এটা সুন্দৰ ধুনীয়া মৰম লগা এটা লুক দিব দেখিছেনে এনেকে যেতিয়া গাত লৈছো তেতিয়াই কিবা ধুনীয়া লাগিছে
আৰু যেতিয়া আপোনালোকে সাইড পাৰি দহি লগাই কিনে পিন্ধিব তেতিয়াতো আৰু বেছি ধুনীয়া লাগিব সূৰ্যাই কৈছে ধুনীয়া লাগিছে বুলি থ্যাংক ইউ ৰিংকুমণি মনিষা কৈছে ধুনীয়া বুলি থ্যাংক ইউ আৰু এইখন আহি যাব মেখেলা যথেষ্ট হেভি আছে পুৰা আঁঠুৰ ওপৰলৈকে আপোনাৰ মেখেলাৰ কাম থাকিব খুব সুন্দৰ হয় একেবাৰে মেখেলাৰ ডিজাইন তাৰপিছত ব্লাউজৰ হাতত সুন্দৰ সিম্পল সাইড পাৰি এটা থাকিব খুবেই বেছি মৰম লগা কাপোৰযোৰ ভাল লাগিলে এটো আপোনালোকে 3200 টকাতে ল'ব পাৰিব 3200 only pure cotton কেঁচা পাটৰ খুব সুন্দৰ মৰম লগা জোৰা এটা একেবাৰে লাইট বেবি পিংকত দেখাইছো খুব মৰম লগা বহুতে বিচাৰি আছিলে কাপোৰ কেজৰ বহুতে বিচাৰি আছিলে বেবি পিংকত আপোনাৰ কালাৰ বহুত কেইটা আছে ইয়াৰে কিন্তু ডিজাইন প্ৰত্যেকৰে বেলেগ বেলেগ হয় ৰাধিকা কৈছে গৰ্জিয়াস বুলি থ্যাংক ইউ কবিতা বাইদেউ কৈছে ওয়াও বুলি থ্যাংক ইউ এটা চাব পাৰে আপোনাৰ বেবি পিংকত ধুনীয়াকৈ পিংক কালাৰে ওয়ার্ক কৰা আছে পিংকটো বৰ ধুনীয়া পুৰা আপোনাৰ লাইট বেবি পিংক টাইপে হয় কালাৰটো খুব মৰম লগা আৰু ধুনীয়াকৈ আপোনাৰ মুগাত মিনা কৰি দিয়া আছে খুবেই ধুনীয়া লাগিছে সেউজীয়া কম ফুলৰ সিম্পল টছৰ চাদৰ এযোৰ মই চাব বিচাৰো মই দেখাম টছৰ কাপোৰ দেখাম বাৰু টছত সেউজীয়া আছে নেকি বটল গ্ৰীনত পাই যাব বাইদেউ ডাইৰেক্ট আপোনাৰ যেটো পাত ৰঙৰ সেউজীয়া হেব হেতু নহয় বটল গ্ৰীনত পাই যাব কালাৰ কম্বিনেশন একেবাৰে বহুত ধুনীয়া আছে চাব পাৰে কি সুন্দৰ হয় কাপোৰযোৰ মই অকমান দূৰৰ পৰা দেখাইছো দূৰৰ পৰা আৰু বেছি ধুনীয়া মৰম লগা এটা লুক আহিব মাজৰ বুটা কেইটা চাব পাৰে খুব ধুনীয়াকৈ ঝুমকা ষ্টাইলত দিয়া হৈছে খুব সুন্দৰ হয় আৰু আচলত ধুনীয়াকৈ লতা ডিজাইন দি খুব মৰম লগাকৈ আচলত ওয়ার্ক কৰা হৈছে খুবেই সুন্দৰ আৰু একেটা আহি যাব চাদৰৰ সাইড পাৰি খুব মৰম লগা সাইড পাৰি ৰিংকু বাইদেউ যদি আপুনি বটল গ্ৰীনত চাব বিচাৰে টছৰ জোৰা মই দেখাই দিম কিন্তু আপোনাৰ ডাইৰেক্ট গ্ৰীনত নহব ব্ৰকেট ডিজাইনত পাই যাব টছ কালাৰতে পিওর টছত আপুনি ব্ৰকেট ডিজাইনত পাই যাব গ্ৰীনত এটো জোৰা খুব মৰম লগা আপোনাৰ বেবি পিংকত বহুত ধুনীয়া হয় কাপোৰযোৰ আৰু এখন আহি যাব মেখেলা জোৰ কাপোৰ দেই বটল গ্ৰীন দেখাবা ঠিক আছে মই দেখাই দিম বাইদেউ মই দেখাই দিম ৰব এখন আহি যাব মেখেলা চাব পাৰে যথেষ্ট ওপৰলৈকে কাম থাকিব একেবাৰে আপোনাৰ বহুতখিনি আঁঠুৰ ওপৰলৈকে কাম থাকি যাব খুব মৰম লগা হয় আৰু এইটো আহি যাব ব্লাউজ পিস ব্লাউজৰ হাতত সুন্দৰ মৰম লগা এটা সিম্পল সাইড পাৰি থাকিব খুবেই ধুনীয়া হয় কাপোৰযোৰ আপোনালোকে এই কাপোৰ ৰেডি কৰি লৈ যেতিয়া ধুনীয়াকৈ পিন্ধিব পিন্ধাৰ পিছত আৰু এটা সুন্দৰ মৰম লগা এটা লুক আহিব যেটো আপোনালোকে চাব পাৰে এনে যেতিয়া আপোনাৰ ৰেডি নকৰাকে যেতিয়া মই গাত লৈছো তেতিয়া এটা ধুনীয়া মৰম লগা লুক এটা আহিছে অলৰেডি আৰু যেতিয়া আপোনালোকে ৰেডি কৰি লৈ দহি গুঠি কিনে যেতিয়া পিন্ধিব আৰু সুন্দৰ লাগিব মনালিসা নাজমাইদে কৈছে বিউটিফুল বুলি থ্যাংক ইউ যদি ভাল লাগে আপোনালোকে খুব মৰম লগা কাপোৰযোৰ স্ক্ৰিনশ্বট এটা ৰাখি দিব 3200 টকা মাত্ৰ অৰুণা দাসে কৈছে মঙ্গলদৈ আৰু এযোৰ দেখাইছো খুব সুন্দৰ পিংকত আপোনাৰ ধুনীয়াকৈ ৰঙা আৰু মুগা কালাৰেৰে ওয়ার্ক কৰা হৈছে ডিজাইনটো চাব পাৰে একেবাৰে ইউনিক হয় দেখিছেনে ডিজাইনটো খুব মৰম লগা একেবাৰে ইউনিক ডিজাইন হয় খুবেই ধুনীয়া হয় লতাৰ ষ্টাইলটো চাব পাৰে কি সুন্দৰকৈ দিয়া হৈছে খুব মৰম লগা জোৰা এইবিলাক জোৰা এটো বটলৰ হেতু জোৰা টছৰ এইটো নহয় ব্ৰকেটটো নহয় এইটো হা আৰু এটা আছে
লতা ডিজাইনতো এইটো 3 নম্বৰটো এইটো চাব পাৰে খুব সুন্দৰ জোৰা ধুনীয়াকৈ আপোনাৰ ৰেডত ওয়ার্ক কৰা হৈছে লতাৰ ডিজাইনটো ধুনীয়া আছে মাজৰ বুটাবিলাক চাব পাৰে কি সুন্দৰকৈ দিয়া হৈছে একদম ইউনিক হয় ধুনীয়াকৈ এটা এটা বুটা পুৰা হাতেৰে ওয়ার্ক কৰা হৈছে খুব মৰম লগা হয় জোৰাটো ইয়াৰে আচলৰ ষ্টাইলটো চাব পাৰে কি ধুনীয়াকৈ দিয়া হৈছে একদম আচল ভাৰ্চনটো খুব মৰম লগা হয় ইয়াতে এইটো আহি যাব ব্লাউজ পিস ব্লাউজৰ হাতত সুন্দৰ সিম্পল সাইড পাৰি এটা থাকিব খুব মৰম লগা জোৰাটো ভাল লাগিলে এইটো জোৰা আপোনালোকে ল'ব পাৰিব পিওর কেঁচাপাত কটনৰ খুবেই ইউনিক হয় জোৰাকেইটা কালাৰ কম্বিনেশন একদম ধুনীয়া আছে ইয়াৰে আৰু এখন আহি যাব মেখেলা যথেষ্ট আপোনাৰ ওপৰলৈকে কাম থাকিব বহুতখিনি হেভি থাকিব মেখেলা চাব পাৰে কিমান ওপৰলৈকে কাম থাকে আৰু আপোনাৰ এইকেইটা আহি যাব চাদৰ পাৰি ছটা সাইড পাৰি থাকিব চাদৰ খুব মৰম লগা হয় আপোনাৰ দোকানখন সদায় খোলা থাকে না হয় ৰিমলি বাইদেউ আমাৰ দোকান সদায় খোলা থাকে আপুনি অহাৰ আগত এবাৰ আপোনাৰ হোৱাটসঅ্যাপ কৰি ল'ব কাৰণ আমাৰ ফোন ৰিসিভ কৰা অকনমান প্ৰবলেম হয় কেতিয়াবা আমাৰ নেটৱৰ্কৰ প্ৰবলেম থাকে তাৰ বাবে ফোনটো ৰিসিভ কৰাত অকনমান প্ৰবলেম হয় আপোনালোকে আমাক হোৱাটসএপত মেসেজ কৰিব পাৰে কিন্তু আমাৰ এনি টাইম আমাৰ দোকান খোলা থাকে আপোনাৰ ৰাতিপুৱা 10টাৰ পৰা ৰাতি 8টা লৈকে আমাৰ দোকান পুৰা খোলা থাকে বন্ধ নাথাকে এখন মেখেলা ভাল লাগিলে আপোনালোকে এইটো জোৰা ল'ব পাৰিব 3200 টকা পিওর কেঁচাপাত কটনৰ খুব মৰম লগা জোৰা টসৰ বটল গ্ৰীনত ওয়ার্ক দেখাই দিছো খুব মৰম লগা কালাৰ কম্বিনেশন চাব পাৰে পুৰা সিল্ক মার্ক সার্টিফাইড হয় আপোনালোকে ধুনীয়াকৈ সিল্ক মার্ক পাই যাব ইয়াতে টসত পিওর 100% পিওর টসত আহি যাব ডিজাইনটো চাব পাৰে একেবাৰে ইউনিক হয় পুৰা ধুনীয়া ডিজাইন আসল পোর্শনটো ধুনীয়াকৈ বটল গ্ৰীনত আপোনাৰ কপাৰ গুণাৰে মিনা ওয়ার্ক কৰা হৈছে লতা ডিজাইনত কামখিনি কৰা হৈছে গুটেই হোল বডি আপোনাৰ সৰু সৰু বুটাৰ কাম থাকিব গুটেই বডিটো ধুনীয়াকৈ বুটাৰ কাম থাকিব খুবেই মৰম লগা হয় এইবিলাকত একেবাৰে মাৰ নাথাকে আপোনালোকে পুৰা মাৰ নোহোৱা টসৰ কাপোৰ পাই যাব এইবিলাক এখন আহিব মেখেলা কিমানখিনি হেভি আছে চাব পাৰে পুৰা ওপৰলৈকে মেখেলাৰ কাম থাকি যাব আৰু ইয়াৰে একেটা আহিব চাদৰৰ সাইড পাৰি ছটা সাইড পাৰি চাদৰত সুন্দৰকৈ দিয়া হৈছে আৰু চাদৰ ব্লাউজৰ হাতৰ কাৰণে আপোনাৰ সৰু সৰুকৈ তিনিটা সাইড পাৰি দিয়া আছে খুব মৰম লগা হয় কাপোৰযোৰ ভাল লাগিলে এইটো জোৰা আপোনালোকে ল'ব পাৰিব 5500 টকা যেহেতু একেদিন আমাৰ পুৰা টসত আপোনালোকে অফাৰত পাই আছে সেইকাৰণে আপোনালোকে 5500 টকাতে এইটো জোৰা পাই যাব পুৰা সিল্ক মার্ক সার্টিফাইড হয় খুব মৰম লগা জোৰা আজি আমি টসৰ কাপোৰ ইমান বেছি নেদেখাও আপোনালোকে যেহেতু বাইদেউ এগৰাকীয়ে বিচাৰিছিলে বটল গ্ৰীনত কাম কৰা সেইকাৰণে মই দুটা পিস দেখাই দিছো বাকি খিনি মই নেক্সট লাইভত দেখাই দিম টসৰ কাপোৰ আজি আমি টসৰ কাপোৰ ইমান বেছি নেদেখাও এইটো চাব পাৰে ব্ৰকেট ডিজাইনত সম্পূৰ্ণ ৰেডি টু ওয়্যাৰ পাব একেটা থাকিব চাদৰৰ সাইড পাৰি কেটা খুব ধুনীয়াকৈ লগাই থোৱা আছে আৰু এইটো আহি যাব আসল ভাৰ্চনটো খুব মৰম লগা হয় আৰু ধুনীয়াকৈ আপোনাৰ দহি কৰি থোৱা আছে সম্পূৰ্ণ ৰেডি টু ওয়্যাৰ পাই যাব কাপোৰযোৰ পুৰা ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ থাকিব আৰু আপোনালোকে ধুনীয়াকৈ গোটেই অসমতে শিপিং ফ্ৰী পাব আমাৰ ইয়াৰ পৰা যদি লয় আৰু এখন আহি যাব মেখেলা আপোনালোকে চাব পাৰে কিমানখিনি হেভি আছে মেখেলাৰ কাম পুৰা ওপৰলৈকে কাম থাকিব মেখেলা যথেষ্ট হেভি ওপৰলৈকে কাম থাকিব আৰু চাদৰখন খুব সুন্দৰ ব্ৰকেট ডিজাইনত দিয়া হৈছে চাদৰখন ধুনীয়াকৈ ব্ৰকেট ষ্টাইলত থাকিব আৰু মেখেলা ধুনীয়া আপোনাৰ ওপৰলৈকে কাম থাকিব খুব মৰম লগা হয় চাদৰ মেখেলা সম্পূৰ্ণ ৰেডি টু ওয়্যাৰ পাব ভাল লাগিলে এই দুজোৰা আপোনালোকে ল'ব পাৰিব 3400 টকা সৰি 5400 টকাত ল'ব পাৰিব পিওর টসৰ সিল্ক মার্ক সার্টিফাইড পাই যাব
এইটো আহিব ব্লাউজ পিস, ব্লাউজৰ হাতত সুন্দৰ সিম্পল সাইড পাই দেখিব। মীনাক্ষী বৰুৱা কৈছে হাই বা বুলি, হেল্ল'। আৰু এটা ধুনীয়া বটল গ্ৰীণত আপোনাৰ মেচিং জোৰা দেখাইছো, পদ্মিনী ধেমাজি মাটিশালত বা খুব সুন্দৰ হেভি মেচিং জোৰা এটা দেখাইছো। দেখিছেনে কি সুন্দৰ হয় কাপোৰ, কালাৰ কম্বিনেশ্যন ধুনীয়া বটল গ্ৰীণত থাকিব আৰু কালাৰ ইয়াৰে কাম বিলাক চাব পাৰে, ধুনীয়াকৈ বিচনী গাইড ৱৰ্ক কৰা হৈছে আৰু আচল ভাৰ্চনটো যথেষ্ট হেভি আছে। আচলৰ ডিজাইনটো চাব পাৰে কি সুন্দৰ, পুৰা বিচনী ঘাইত ৱৰ্ক কৰা হৈছে আৰু ধুনীয়াকৈ হেভি ৱৰ্ক কৰা থাকিব। ইয়াৰে আচলটো খুব মৰম লগা হয়, কাপোৰযোৰ খুবেই বেছি ধুনীয়া আৰু যথেষ্ট হেভি ওপৰলৈকে কাম থাকিব। হল বডি আপোনাৰ ধুনীয়াকৈ হেভি ৱৰ্কত কামখিনি কৰা হৈছে, খুব সুন্দৰ হয় কাপোৰযোৰ। ইয়াৰে ব্লাউজ পিচটো চাব পাৰে কি ধুনীয়াকৈ সেমি ৱৰ্কত দিয়া হৈছে। ব্লাউজ পিচটো আৰু ধুনীয়া সেমি ৱৰ্কত দিয়া হৈছে, খুব মৰম লগা হয় যোৰাটো আৰু মেখেলা যথেষ্ট ওপৰলৈকে কাম থাকিব, বহুতখিনি হেভি আহিব মেখেলাৰ কাম। এয়া দেখিছেনে মেখেলাৰ কামখিনিও কিমানখিনি হেভিকৈ কৰা হৈছে, পুৰা ওপৰলৈকে মেখেলাৰ কাম থাকিব আৰু চাদৰখনো যথেষ্ট আপোনাৰ বহুতখিনি হেভি ৱৰ্কত থাকিব চাদৰ মেখেলাৰ কাম। খুবেই সুন্দৰ হয় কাপোৰযোৰ। এইযোৰ কাপোৰো ল'ব পাৰিব আপোনালোকে 4200 টকাত, খুব মৰম লগা যোৰা। 4200 টকাত ধেমাজি মাটিশালত বোৱা পিয়ৰ পদ্মিনী কটনৰ যোৰা। ভাল লাগিলে স্ক্ৰীনশ্বট এটা ৰাখি দিব। আসাম কুইনে কৈছে ভেৰি বিউটিফুল বুলি, থেংক ইউ, শ্বেয়াৰ কৰি দিছো, থেংক ইউ। ইন্দুনাথে কৈছে হোৱাইটত ষ্টেপল কটন দেখুৱাব। হোৱাইটত ষ্টেপল কটন দেখাই দিম বাইদেউ। কেইটামান ধুলাই পাতৰ যোৰা দেখাইছো, যিহেতু বহুত কেইজনী বাইদেৱে মোক হোৱাটছএপত মেছেজ কৰি কিনে সুধি আছিলে, সেইকাৰণে ভাবিলো আজি দেখাই দিও। খুব ধুনীয়া ধুনীয়া ধুলাই পাতৰ যোৰা আছে। এইটো চাব পাৰে ধেমাজি মাটিশালত বোৱা ধুলাই পাতৰ যোৰা, কেচ বচা ডিজাইনত থাকিব, খুব সুন্দৰ হয়। গোটেই বডিটো আপোনাৰ এনেকে কেচ বচা থাকিব, বহুত বেছি মৰম লগা। হোৱাইটত কাম থাকিব, হোৱাইটত গ্ৰীণত ৱৰ্ক কৰা থাকিব, খুবেই ধুনীয়া যোৰা। আৰু ইখন আহি যাব আপোনাৰ মেখেলাও আঁঠুৰ ওপৰলৈকে মেখেলাৰ কাম থাকি যাব। আঁঠুৰ ওপৰলৈকে মেখেলাৰ কাম থাকি যাব, খুব সুন্দৰ। ধেমাজি মাটিশালত বোৱা ধুলাই পাতৰ যোৰা। যদি ভাল লাগে আপোনালোকে 1550 টকাত ল'ব পাৰিব, 1550 ৰুপিজত ল'ব পাৰিব। খুব সুন্দৰ যোৰা এইটো। কিমানত দিয়া যায়? সৰি, এইটো 1650 টকা আহি যাব। 1650 ৰুপিজত আপোনালোকে ধুলাই পাতৰ খুব মৰম লগা যোৰা পাব। ধেমাজি মাটিশালত বোৱা ধুনীয়া কেচ বচা যোৰা আপোনালোকে 1650 ৰুপিজত পাই যাব। ৰিহা মেখেলা চাদৰ দেখুৱাবচোন বাইদেউ। ৰিহা মেখেলা চাদৰ আপোনালোকে মিহি টচৰটো পাই যাব বাইদেউ। মনিকা ৰয়ে কৈছে শ্বেয়াৰ কৰি দিছো বা, থেংক ইউ। গুড আফটাৰনুন বুলি কৈছে, গুড আফটাৰনুন মনিকা। আৰু এটা ধুলাই পাতৰ ধুনীয়া বটল গ্ৰীণত দেখাইছো। এইটো আছে বটল গ্ৰীণ ৱৰ্কত, খুব ধুনীয়া। বাইদেউ আপুনি ৰিহা যোৰা কেনেকুৱা চাব বিচাৰে মোক জনাবচোন। মিহি টচৰ যোৰা এটা পাই যাব আৰু ৰিহা মেখেলা চাদৰ কেনেকুৱা মিক্স পাটৰ এটা আহে, কিন্তু এতিয়া ষ্টক ইমান নাই। মই নেক্সট লাইভত নিশ্চয় দেখাই দিম আপোনাক। এইটো বটল গ্ৰীণত ধুনীয়া ধুলাই পাতৰ যোৰা, খুব মৰম লগা। কাম বিলাক চাব পাৰে, ধুনীয়াকৈ কেচ বচা ডিজাইনত ৱৰ্ক কৰা হৈছে, খুব সুন্দৰ হয়। খুবেই বেছি ধুনীয়া, কেচটো চাব পাৰে, বৰ মৰম লগাকৈ দিয়া হৈছে। আৰু গোটেই বডিটো আপোনাৰ ধুনীয়াকৈ সৰু সৰু বুটাৰ কাম থাকিব, খুব মৰম লগা যোৰা। ভাল লাগিলে এইটো যোৰা আপোনালোকে ল'ব পাৰিব 1650 টকা, 1650 ৰুপিজতে ল'ব পাৰিব।
নৱমল্লিকা বাইদেউ কৈছে মিহি টচৰ যোৰা দেখুৱাবচোন। মিহি টচৰ যোৰা মই অহাকালি লাইভত দেখাই দিম বাইদেউ। আজি মানে টচৰ কালেকশ্যন খিনি মই আজি ওলোৱা নাই, ওলালে মই অহাকালি আপোনাক দেখাই দিম। এখন মেখেলা আহি যাব, মেখেলা আপোনাৰ আঁঠুৰ ওপৰলৈকে কাম থাকিব, খুব সুন্দৰ হয় কাপোৰযোৰ। পিন্ধি বহুত বেছি আৰাম পাব। যেতিয়া আপোনালোকে দুৰ্গা পূজাত হওক বা কৰবাত মন্দিৰত শৰাই লৈ কিনে যেতিয়া যাব ওলাব, এনেকুৱা কাপোৰ পিন্ধিলে খুবেই বেছি মৰম লগা হ'ব। যিহেতু এইবিলাক কাপোৰ আপোনালোকে ধুব পাৰিব, একেবাৰে বেয়া নহয়, যেনেকুৱা আৰু তেনেকুৱা হৈ থাকিব। খুব সুন্দৰ হয় যোৰাকেইটা। ভাল লাগিলে এইটো যোৰা আপোনালোকে স্ক্ৰীনশ্বট এটা ৰাখি দিব। 1650 ৰুপিজ অনলি। আৰু এটা লেভেণ্ডাৰ কালাৰত দেখাইছো, খুব সুন্দৰ কেচ বচা, ধুনীয়া মৰম লগা কেচ ডিজাইনত দিয়া হৈছে, খুবেই ধুনীয়া হয়। লেভেণ্ডাৰত ৱৰ্ক কৰা আছে। মনীষা কৈছে ধুনীয়া বুলি, থেংক ইউ। জাষ্ট ৱাও বুলি কৈছে, থেংক ইউ। গীতাঞ্জলি বৰাই কৈছে গুড আফটাৰনুন বুলি, গুড আফটাৰনুন বাইদেউ। মৃণালী বাইদেৱে কৈছে নাইচ বুলি, থেংক ইউ। খুব সুন্দৰ ধুনীয়া যোৰা, আপোনাৰ কেচ বচা, কালাৰটো চাব পাৰে, ধুনীয়াকৈ লেভেণ্ডাৰত ৱৰ্ক কৰা হৈছে। আৰু গোটেই বডিটো আপোনাৰ ধুনীয়া সৰু সৰুকৈ কেচ ডিজাইনতে ৱৰ্ক কৰা থাকিব, খুব মৰম লগা হয়। ধুলাই পাতৰ বহুতেই বেছি ধুনীয়া হয় কাপোৰখিনি, আপোনালোকে পিন্ধি বহুত আৰাম পাব। এইবিলাক কাপোৰ পিন্ধি বহুত আৰাম পাব, আৰু যিহেতু আপোনালোকে ধুব পাৰিব, একেবাৰে বেয়া নহয়। ধুলে একেবাৰে বেয়া নহয়, খুব সুন্দৰ যোৰা। মেখেলা আহিব এখন, আঁঠুৰ ওপৰলৈকে মেখেলাৰ কাম থাকিব, যথেষ্ট হেভি আহি যাব। মেখেলাখনৰ ওপৰলৈকে কাম থাকিব, খুব সুন্দৰ হয়। ভাল লাগিলে এনেকুৱা যোৰা আপোনালোকে ল'ব পাৰিব। 1650 ৰুপিজ, 1650 টকাত খুবেই মৰম লগা যোৰা। মনালিছা বাইদেৱে কৈছে ভেৰি নাইচ বুলি, থেংক ইউ। আৰু এটা দেখাইছো অকনমান পিচ পিংক টাইপত, খুব মৰম লগা, খুবেই ধুনীয়া হয়, বহুত মৰম লগা যোৰাটো, খুব সুন্দৰ। ভাল লাগিলে এইটো যোৰাও ল'ব পাৰিব 1650 ৰুপিজতে। এইটো আহি যাব আঁচলৰ ডিজাইনটো, দেখিছেনে আঁচল পাৰ্চনটো কি মৰম লগাকৈ দিয়া হৈছে, ধুনীয়াকৈ কেচ বচা ষ্টাইলত সুন্দৰকৈ দিয়া হৈছে। আৰু অল বডি আপোনাৰ ধুনীয়াকৈ এনেকে সৰু সৰু কেচ বচাকে মৰম লগাকৈ দিয়া হৈছে, খুবেই সুন্দৰ হয় যোৰাটো। ভাল লাগিলে এইটো যোৰাও আপোনালোকে 1650 ৰুপিজতে ল'ব পাৰিব। এইখন আহি যাব মেখেলা, মেখেলা ওপৰলৈকে পুৰা আঁঠুৰ ওপৰলৈকে মেখেলাৰ কাম থাকিব, খুবেই সুন্দৰ হয়। 1650 ৰুপিজ অনলি। স্ক্ৰীনশ্বট এটা ৰাখি আমাৰ লগত যোগাযোগ কৰিলে হ'ল। বেষ্ট কালেকশ্যন বুলি কৈছে মনালিছা বাইদেৱে, থেংক ইউ। গীতাঞ্জলি বৰা বাইদেৱে কৈছে ধুনীয়া লাগিছে বুলি, থেংক ইউ। মই পিন্ধাৰ নিচিনা এনেকুৱা কেইখনমান চাদৰ দেখাই দিছো। মই যিটো চাদৰ পিন্ধিছো চেম আপোনাৰ এইটো পিয়ৰ পদ্মিনী কটনত আহি যাব। এইখন আহি যাব চিম্পল চিংগল চাদৰ, চিংগল চাদৰ হয়, খুব মৰম লগা কেচ বচা ধেমাজি মাটিশালত বোৱা চাদৰ আহি যাব, খুব সুন্দৰ হয়। এইবিলাক চাদৰ আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব, ধুব পাৰিব, একেবাৰে বেয়া নহয়, খুব মৰম লগা। এইখন আছে আপোনাৰ ডাৰ্ক পাৰ্পল কালাৰত, ডাৰ্ক পাৰ্পল কালাৰত আপোনাৰ ৱৰ্ক থাকিব, আৰু আঁচলৰ ডিজাইনটো ধুনীয়াকৈ এনেকে কেচ বচা ষ্টাইলত দিয়া হৈছে, খুব মৰম লগা চাদৰখন। ভাল লাগিলে এইখন চাদৰ 1250 টকাত ল'ব পাৰিব, 1250 ৰুপিজত ল'ব পাৰিব। খুবেই ধুনীয়া চাদৰ, মৰম লগা চাদৰ। ভাল লাগিলে স্ক্ৰীনশ্বট এটা ৰাখি দিব, 1250 টকা মাত্ৰ। ধেমাজি মাটিশালত বোৱা পিয়ৰ পদ্মিনী কটনৰ চাদৰ। আৰু এখন ৰেডত দেখাইছো, খুব সুন্দৰ চাদৰ। গোটেই চাদৰখন চাব পাৰে, ধুনীয়াকৈ হেভিকৈ কাম কৰা হৈছে। গোটেই চাদৰখন খুব সুন্দৰকৈ হেভি ৱৰ্ক থাকিব, খুবেই মৰম লগা। ভাল লাগিলে এই চাদৰখন 1250 টকাত ল'ব পাৰিব। এইটো আপোনাৰ ৰঙাত, পাৰিটো ৰঙা থাকিব, আৰু কেচটো ধুনীয়াকৈ মাল্টি কালাৰত ৱৰ্ক কৰা আছে ৰঙাৰ মাজত, খুব সুন্দৰ হয়। ভাল লাগিলে এইখন চাদৰ আপোনালোকে 1250 টকাত ল'ব পাৰিব, 1250 ৰুপিজ অনলি। আৰু এখন
আৰু এখন মই পিন্ধাৰ নিচিনা সেম কালাৰত দেখাইছো এটো লেভেন্ডাৰ কালাৰত পাৰিটো ধুনিয়াকৈ লেভেন্ডাৰত থাকিব পিওর পদ্মিনী কটনত হয় খুব সুন্দৰ মাল্টি কালাৰ বুটা ওয়ার্ক থাকিব ইয়া চাব পাৰে কি ধুনিয়াকৈ মাল্টি কালাৰ বুটা কাম কৰা হৈছে খুব মৰম লগা কোন জেগাৰ জনাবচোন ৰমেন বৰা মই সাংসাৰীৰ পৰা লাইভ কৰিছো দাদা গোটেই বডি চাব পাৰে ধুনিয়াকৈ আপোনাৰ কাম কৰা হৈছে গোটেই বডিটো ধুনিয়া কাম থাকিব দাম আহিব ইয়াৰে আপোনাৰ 1250 টকা ধেমাজি মাটিখালত বোৱা কেশ বসা ধুনিয়া নুনি আপোনাৰ পদ্মিনী কটনৰ ধুনিয়া চাদৰ খুব সুন্দৰ হয় গীতাঞ্জলি বাইদেউ কৈছে মৰম লগা কাপোৰ থ্যাংক ইউ ভাল লাগিলে এখন চাদৰ 1250 টকাত ল'ব পাৰিব ধেমাজি মিচিং কেইটামান দেখাইছো ধুনিয়া ডিএমসি ওয়ার্কত থাকিব খুব মৰম লগা জোৰা কেইটা কালাৰটো বৰ ধুনিয়া আপোনাৰ গ্ৰীনত থাকিব কালাৰ কম্বিনেশন খুব মৰম লগা হয় পুৰা হেভি ওয়ার্কত আছে দেখিছেনে খুব হেভি হয় যথেষ্ট ওপৰলৈকে কাম থাকিব আৰু ধুনিয়া বিচনী ঘাইত ওয়ার্ক কৰা হৈছে পাহাৰ ডিজাইনত কামখিনি কৰা হৈছে আৰু ধুনিয়া প্যানেল ওয়ার্কত থাকিব প্যানেল ডিজাইনত খুব মৰম লগা জোৰা ভাল লাগিলে এটো জোৰা আপোনালোকে খুবে মৰম লগা ধুনিয়া জোৰা এটা ল'ব পাৰিব ডিজাইনটো চাব পাৰে যথেষ্ট ধুনিয়া থাকিব বহুতে বেছি মৰম লগা হয় কালাৰ কম্বিনেশনো ধুনিয়া আছে পুৰা মাল্টি কালাৰ বুটাৰ ওয়ার্ক কৰা হৈছে পাঁচটা ৰঙৰ আপোনাৰ বুটাৰ কালাৰ দিয়া হৈছে খুব সুন্দৰ হয় একেবাৰে ধুনিয়া মৰম লগা পিওর পদ্মিনী কটনত আহি যাব ডিজাইনবোৰ কালাৰবোৰ চাব পাৰে যথেষ্ট ধুনিয়া আছে ইয়াতে এটো আহি যাব ব্লাউজ পিসটো আপোনাৰ সেমি ওয়ার্কত থাকিব ব্লাউজ পিসটো দেখিছেনে কি সুন্দৰকৈ দিয়া হৈছে ধুনিয়াকৈ সেমি ওয়ার্কত খুব মৰম লগা হয় কাবেৰী কাকতিয়া কৈছে অলপ ইউনিক ষ্টাইলৰ কাপোৰ দেখুৱাবচোন ইউনিক ষ্টাইলৰ কেনেকুৱা কাপোৰ আপুনি মোক WhatsAppত ফটো দিবচোন বাইদেউ মই আনিবলৈ চেষ্টা কৰিম কেনেকুৱা কাপোৰ আপোনাক লাগে আপুনি মোক WhatsAppত মেসেজ কৰিব মই আনিবলৈ চেষ্টা কৰিম কাপোৰজোৰ ফটো দি কিনে মোক WhatsApp কৰি দিব বাইদেউ এটো আহি যাব ব্লাউজ পিস ব্লাউজৰ হাতত সুন্দৰ সেমি ওয়ার্কত কাম থাকিব খুব মৰম লগা হয় ব্লাউজ পিসটো আৰু চাদৰ মেখেলাখনো আপোনাৰ বহুতখিনি ওপৰলৈকে কাম আছে মেখেলাখন চাব পাৰে কিমানখিনি ওপৰলৈকে কাম আছে পুৰা হেভি ওয়ার্কত মেখেলা থাকিব চাদৰখনো ধুনিয়া ডিএমসি ওয়ার্কত খুব মৰম লগা হয় ডিএমসি ওয়ার্কত খুব মৰম লগা 5200 টকাত আপোনালোকে পাই যাব 5200 অনলি খুবে মৰম লগা জোৰা আৰু এটা দেখাছো অৰেঞ্জ কালাৰত ধুনিয়া আপোনাৰ বিচনী ঘাইত ওয়ার্ক কৰা পাহাৰ ডিজাইনত কাম থাকিব জুতিস্মিতা কৈছে গুড ইভিনিং বুলি গুড ইভিনিং ধুনিয়া লাগিছে কাপোৰবোৰ থ্যাংক ইউ জুতিস্মিতা আৰু এটা অৰেঞ্জ কালাৰত খুব মৰম লগা জোৰা দেখাইছো ডিজাইনটো চাব পাৰে কি ধুনিয়াকৈ দিয়া হৈছে পুৰা পাহাৰ ষ্টাইলত ডিজাইনটো ওয়ার্ক কৰা হৈছে আৰু গুটি বুটা বিলাক আপোনাৰ ধুনিয়া হেভিকৈ কাম থাকিব গুটি বুটা বিলাক চাব পাৰে যথেষ্ট হেভি পুৰা ডিজাইনৰ সেট হয় খুব মৰম লগা আসলৰ পছন্দটো চাব পাৰে কি সুন্দৰকৈ দিয়া হৈছে আৰু গুটি বডি আপোনাৰ ধুনিয়া মাল্টি কালাৰ বুটাত কাম থাকিব ইয়াৰে পাৰি কেইটা চাব পাৰে ধুনিয়া বিচনী ঘাই ফুল পাৰি দিয়া হৈছে পাৰি কেইটা ধুনিয়া ফুল পাৰি থাকিব খুব মৰম লগা কাপোৰজোৰ ধুনিয়া হয় পিওর পদ্মিনী কটনত পিন্ধি বহুত বেছি আৰাম পাব ধুনিয়া হয় কাপোৰখিনি আৰু ব্লাউজ পিসটো চাব পাৰে ধুনিয়াকৈ সেমি ওয়ার্কত কৰা হৈছে ব্লাউজ পিসটো ধুনিয়া সেমি ওয়ার্কত থাকিব আৰু মেখেলা যথেষ্ট আপোনাৰ ওপৰলৈকে হেভি ওয়ার্কত কাম থাকিব মেখেলাখন চাব পাৰে কিমানখিনি হেভি আছে ইয়াতে পুৰা ওপৰলৈকে মেখেলাৰ কাম থাকি যাব বহুতে বেছি ধুনিয়া হয় কাপোৰজোৰ অৰেঞ্জ কালাৰত খুব মৰম লগা জোৰা ভাল লাগিলে 5200 টকাত আপোনালোকে ল'ব পাৰিব 5200 অনলি হা
টচ কটনৰ ধুনীয়া ধুনীয়া যোৰা দেখাইছো মধুস্মিতা বৰ্মন বাইদেউ কৈছে ফাৰ্ষ্ট টাইম চাইছো আপোনাৰ ভিডিঅ' থেংক ইউ আপুনি ধুনীয়াকে আমাৰ লগত জইন হোৱাৰ বাবে যদি আমাৰ পেজটো এতিয়ালৈকে আপোনালোকে ফলো কৰা নাই কাইণ্ডলি ফলো কৰি দিব ৰিভা দেৱী বাইদেউ কৈছে মিচিং পটি আছে যদি দেখুৱাবচোন মিচিং পটি আছিলে প্ৰায় সোল্ড আউটে হৈছে দুটা নে তিনিটা আছে বাৰু মই দেখাই দিম আপোনাক পূজা বৰা বাইদেউ কৈছে হাই কি খবৰ বা ভালে আছো মই এটো চাব পাৰে খুব মৰম লগা টচ কটনৰ জোৰা মুগা কালাৰত আপোনাৰ ধুনীয়াকৈ কফি কালাৰৰ বুটা ওয়ার্ক কৰা হৈছে কফি কালাৰেৰে আপোনাৰ বুটা বিলাক কাম কৰা হৈছে আৰু ধুনীয়াকৈ মিনা ওয়ার্ক কৰা হৈছে পাৰিকেইটা ইয়াৰে খুব সুন্দৰ আছে দেখিছেনে পাৰিকেইটা কি ধুনীয়াকৈ দিয়া হৈছে আৰু আপোনাৰ বৰ মৰম লগা যেতিয়া কাপোৰযোৰ ৰেডি কৰি লৈ পিন্ধিব আৰু ধুনীয়া মৰম লগা লুক এটা আহিব আপোনাৰ টচ কটনৰ খুব সুন্দৰ হেভি কাপোৰ দেখিছেনে কিমান আপোনাৰ কামবিলাক কিমান ধুনীয়াকৈ কৰা হৈছে গোটেই বডিটো পুৰা বুটাৰ কামবিলাক পুৰা ঘনঘনকৈ কৰা হৈছে খুব সুন্দৰ হয় টচ কটনৰ বহুত বেছি মৰম লগা জোৰা ইয়াৰে কোৱালিটিও বহুত ভাল আছে কোৱালিটিও বহুত ধুনীয়া হয় ভাল লাগিলে এইটো জোৰা আপোনালোকে ল'ব পাৰিব টচ কটনৰ খুব সুন্দৰ আঠুৰ ওপৰলৈকে আপোনাৰ ইয়াৰে মেখেলাৰ কাম আহি যাব খুবেই ধুনীয়া হয় আৰু এইটো আহি যাব ব্লাউজ পিস এইটো আছে ব্লাউজ পিস ব্লাউজৰ হাতত সুন্দৰ সাইড পাৰি এটা থাকিব আসাম কুইনে কৈছে সো নাইস বুলি থ্যাংক ইউ খুব সুন্দৰ জোৰা পিয়ৰ টচ কটনৰ বহুত ধুনীয়া মৰম লগা জোৰা হাতে বোৱা খুব মৰম লগা হয় জোৰা কেইটা ভাল লাগিলে এইটো জোৰা আপোনালোকে 1500ত ল'ব পাৰিব 1500 টকাত ধুনীয়াকৈ ল'ব পাৰিব স্ক্ৰিনশ্বট এটা ৰাখি আমাৰ লগত যোগাযোগ কৰিলে হ'ল খুব মৰম লগা মোৰ দোকান আছে হোলসেলত কেনেকৈ দিব জনাবচোন আপুনি হোৱাটসঅ্যাপ কৰিব দাদা আমাৰ যেটো বুকিং নাম্বাৰটো দিয়া হৈ আছে আমাৰ যেটো বুকিং নাম্বাৰ দিয়া হৈ আছে সেইটো নম্বৰত আপুনি হোৱাটসঅ্যাপ কৰিব আপোনাক জনাই দিম আৰু এটা চাব পাৰে ধুনীয়া প্যাৰট গ্ৰীনত ওয়ার্ক কৰা আছে পদ্মিনী সৰি এটো আপোনাৰ টচ কটনৰ জোৰা আহি যাব খুব মৰম লগা ধুনীয়াকৈ মাৰুন কালাৰত ওয়ার্ক কৰা আছে ডিজাইনটো চাব পাৰে কিমান ধুনীয়া হয় একেবাৰে মৰম লগা ডিজাইন ধুনীয়া প্যাৰট গ্ৰীনত ওয়ার্ক কৰা হৈছে হাতো কালাৰত থাকিব আৰু ডিজাইনটো চাব পাৰে কি ইউনিক আৰু ধুনীয়াকৈ মাৰুন কালাৰত ওয়ার্ক কৰা আছে ডিজাইনটো খুব ধুনীয়া হয় ইয়াৰে আৰু একেটা আহি যাব সাদৰৰ সাইড পাৰি খুব সুন্দৰ ছটা সাইড পাৰি সাদৰত থাকিব কাপোৰ গৰমৰ দিনত পিন্ধাৰ কাৰণে একেবাৰে কমফৰ্টেবল হয় বহুত বেছি ধুনীয়া আৰু এইবিলাক পুৰা পাৰ্টি ওয়্যাৰ কাপোৰ হয় আপোনালোকে ধুনীয়াকৈ পূজাত পিন্ধি কিনে ধুনীয়াকৈ যাব পাৰিব খুব মৰম লগা হয় আৰু এইখন আহি যাব আপোনাৰ মেখেলা আপোনাৰ আঁঠুৰ ওপৰলৈকে কাম থাকিব ইয়াৰে ব্লাউজ পিসটো মই দেখাই দিছো এইটো আহি যাব ব্লাউজ পিস ব্লাউজৰ হাতত সুন্দৰ সিম্পল সাইড পাৰি এটা থাকিব খুব মৰম লগা হয় জোৰাটো ভাল লাগিলে এইটো জোৰা 1500তে ল'ব পাৰিব 1500 টকাত ল'ব পাৰিব খুবেই মৰম লগা ধুনীয়া জোৰা একেবাৰে ধুনীয়া মৰম লগা কালাৰ তাতে আকৌ ধুনীয়াকৈ ৰঙাত ওয়ার্ক কৰা হৈছে খুব ধুনীয়া লগা কাপোৰ চাব পাৰে বহুত ধুনীয়া হয় কাপোৰৰ কালাৰ কম্বিনেশন একেবাৰে মৰম লগা জাস্ট ওয়াও হয় কালাৰটো চাব পাৰে কি সুন্দৰ হয় বহুতে ধুনীয়া তাতে আকৌ ৰঙাৰ কাম কৰা আছে আৰু এটা ধুনীয়া মৰম লগা লুক এটা দিছে আসলৰ ডিজাইনটো একেবাৰে ধুনীয়া মিচিং ষ্টাইলত দিয়া হৈছে খুব সুন্দৰ হয় আৰু ইয়াৰে সাইড পাৰি কেটা বৰ মৰম লগা ছটা সাইড পাৰি খুব সুন্দৰকৈ সাদৰত দিয়া হৈছে আৰু গোটেই বডিটো চাব পাৰে কি ধুনীয়াকৈ কাম কৰা থাকিব এইখন আহি যাব মেখেলা যথেষ্ট ওপৰলৈকে কাম থাকিব আপোনাৰ
আঁঠুৰ ওপৰলৈকে মেখেলাৰ ৱৰ্ক বিলাকে থাকি যাব, খুব সুন্দৰ হয়। ইয়াৰে চাদৰৰ ব্লাউজৰ হাতত সুন্দৰ চিম্পল এটা চাইড পাই থাকিব, খুব মৰম লগা যোৰাটো। ভাল লাগিলে এইটো যোৰা আপোনালোকে 1500 টকাতে ল'ব পাৰিব, 1500তে ধুনীয়াকৈ ল'ব পাৰিব। কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া হয়। টচ কটনৰ কালাৰ কম্বিনেশ্যন চাব পাৰে, খুব মৰম লগা যোৰা আছে। এইবিলাক আপোনালোকে এতিয়া চাইছে বৰ বেছি আপোনাৰ 4 বা 5 ঘন্টা আমাৰ ইয়াতে মানে থাকিব, লগে লগে আপোনাৰ ষ্টক আউট হৈ যাব। খুব সুন্দৰ যোৰা এইটো চাব পাৰে, কালাৰটো কিমান ধুনীয়া, তাতে আকৌ ৰঙাত ৱৰ্ক কৰা আছে, খুব মৰম লগা। ডিজাইনটো চাব পাৰে কি ধুনীয়াকৈ দিয়া হৈছে, খুবেই ধুনীয়া হয়। আৰু এইটো আহি যাব আপোনাৰ আঁচলৰ ডিজাইনটো খুব মৰম লগা লতা ষ্টাইলত বৰ ধুনীয়াকৈ দিয়া হৈছে। আৰু এইকেইটা আহিব আপোনাৰ চাদৰৰ চাইড পাৰি কেইটাও বৰ মৰম লগা। ভাল লাগিলে এইটো যোৰা আপোনালোকে 1500তে বুকিং কৰিব পাৰিব। খুব ধুনীয়া হয় যোৰাকেইটা, পিন্ধি বহুত বেছি আৰাম পাব। গৰমৰ দিনত পিন্ধাৰ কাৰণে একেবাৰে কমফৰ্টেবল, বহুত ধুনীয়া হয়। আৰু আপোনাৰ মাৰ একেবাৰে কম থাকে ইয়াতে। মেখেলাখন চাব পাৰে, আপোনাৰ পুৰা আঁঠুৰ ওপৰলৈকে মেখেলাৰ কাম থাকিব, খুব মৰম লগা। আৰু ইয়াৰে ব্লাউজৰ হাতত সুন্দৰ চিম্পল চাইড পাৰি এটা থাকিব, খুব ধুনীয়া হয় কাপোৰযোৰ। ভাল লাগিলে স্ক্ৰীনশ্বট এটা ৰাখি দিব। অনলি 1500 মাত্ৰ। 1500ত ধুনীয়া টচ কটনৰ যোৰা ল'ব পাৰিব। আৰু এটা টচ কটনৰ মুগা কালাৰ ৱৰ্ক দেখাইছো, খুব ধুনীয়া হয়। মামুন বৰা বাইদেৱে কৈছে গুড আফটাৰনুন বুলি, বিউটিফুল কালেকশ্যন বুলি কৈছে, থেংক ইউ। কবিতা বাইদেৱে কৈছে ৱাও বুলি, থেংক ইউ। এইটো চাব পাৰে, টচ কটনৰ খুব সুন্দৰ, আপোনাৰ ধুনীয়াকৈ মিহি টচৰ নিচিনা আহি যাব কাপোৰটো, খুব ধুনীয়া হয়। কাপোৰৰ কোৱালিটি প্লাছ আপোনাৰ ডিজাইন বহুতে বেছি সুন্দৰ আছে। এইটো চাব পাৰে টচ কটনৰ, খুব ধুনীয়া। আপোনাৰ ডিজাইনটো বহুত ধুনীয়া, ইউনিক হয়। গোটেই বডিটো চাব পাৰে কিমান ধুনীয়াকৈ ঘনকৈ কাম কৰা হৈছে। গোটেই বডিটো ধুনীয়াকৈ ঘনকৈ ৱৰ্ক কৰা হৈছে। আৰু ইয়াৰে চাইড পাৰি কেইটা আৰু সুন্দৰ আছে। চাইড পাৰি কেইটা দেখিছেনে, খুব সুন্দৰ হয়, বহুত মৰম লগা হয়। এইবিলাক কাপোৰ আপোনালোকে ৰেডি কৰি লৈ পিন্ধাৰ পিছততো আৰু ধুনীয়া মৰম লগা এটা লুক দিব, খুব সুন্দৰ হয় কাপোৰখিনি। আৰু এইখন আহি যাব মেখেলা যথেষ্ট ওপৰলৈকে কাম থাকিব, যথেষ্ট হেভি থাকিব, খুব সুন্দৰ হয়। আঁঠুৰ ওপৰলৈকে মেখেলাৰ কাম থাকি যাব। আৰু এইটো আহিব ব্লাউজ পিচ, ব্লাউজৰ হাতত সুন্দৰ চাইড পাৰি এটা থাকিব, খুব মৰম লগা হয় কাপোৰযোৰ। ভাল লাগিলে ৰেডি কৰি লৈ পিন্ধিলে আৰু এটা ধুনীয়া মৰম লগা লুক এটা দিব। ভাল লাগিলে স্ক্ৰীনশ্বট এটা ৰাখি দিব, 1500 অনলি। আৰু এটা স্কাই ব্লু কালাৰ দেখাইছো, টচ কটনৰে খুব সুন্দৰ যোৰা, ধুনীয়াকৈ মাৰুন কালাৰত ৱৰ্ক কৰা হৈছে। বুটাবিলাকো বৰ মৰম লগাকৈ অল বডি দিয়া হৈছে, খুব ধুনীয়া হয় কাপোৰযোৰ। অল বডি চাব পাৰে, ধুনীয়া সৰু বুটাৰ কাম থাকি যাব। আৰু আঁচল পৰ্চনটো বহুত বেছি ধুনীয়া আছে। আঁচলৰ ডিজাইনটো চাব পাৰে, খুব ধুনীয়া হয়। আৰু এইকেইটা আহি যাব চাদৰৰ চাইড পাৰি, ছটা চাইড পাৰি ধুনীয়াকৈ চাদৰত থাকিব, খুব মৰম লগা যোৰাটো টচ কটনৰ, বহুতেই বেছি ধুনীয়া, ইউনিক হয়। বা হেণ্ডমেড হোৱাইট যোৰা দেখুৱাবচোন। হেণ্ডমেডত মই আপোনাৰ গোটেইখিনি যিমানখিনি কালেকশ্যন দেখাইছো, গোটেইখিনি হেণ্ডমেডতে হয় এইখিনি। এইটো চাব পাৰে, মেখেলাখন আপোনাৰ আঁঠুৰ ওপৰলৈকে কাম থাকি যাব, খুব ধুনীয়া হয়। এইটো আহিব ব্লাউজ পিচ, ব্লাউজৰ হাতত সুন্দৰ চিম্পল চাইড পাৰি এটা থাকিব, খুব মৰম লগা টচ কটনৰ যোৰা, 1500 অনলি।
এৰি কটনৰ হোৱাইটত এটা দেখাইছো, এইটো হ্যান্ডলুমৰ এৰি কটনৰ খুব ধুনীয়া একেবাৰে টপ কোৱালিটি প্ৰিমিয়াম কোৱালিটিৰ আপোনাৰ এৰি কটনৰ যোৰা আহিব। প্ৰিমিয়াম কোৱালিটিৰ এৰি কটনৰ খুব ধুনীয়া যোৰা, গোটেই বডিটো চাব পাৰে কি ধুনীয়াকৈ বুটাৰ কাম থাকি যাব। খুবেই সুন্দৰ হয় কাপোৰখিনি। আৰু এইকেইটা আহিব চাদৰৰ চাইড পাৰি লেভেণ্ডাৰ কালাৰত ৱৰ্ক কৰা হৈছে, খুব মৰম লগা লেভেণ্ডাৰ আৰু আপোনাৰ অৰেঞ্জত ৱৰ্ক থাকিব। খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ, পিন্ধি বহুত বেছি আৰাম পাব। এৰি কটনৰ প্ৰিমিয়াম কোৱালিটি হয়। আৰু এইখন আহি যাব মেখেলা, মেখেলা আঁঠুৰ ওপৰলৈকে ধুনীয়াকৈ কাম থাকিব। আৰু এইটো আহি যাব ব্লাউজ পিচ, ব্লাউজৰ হাতত সুন্দৰ চিম্পল চাইড পাৰি এটা থাকিব। ভাল লাগিলে এইটো যোৰা আপোনালোকে ল'ব পাৰিব 1350 টকা, 1350 ৰুপিজতে ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বট এটা ৰাখি দিব। 1350 ৰুপিজ অনলি, হাতে বোৱা এৰি কটনৰ প্ৰিমিয়াম কোৱালিটিৰ যোৰা। ইয়াৰে এটা আছে আপোনাৰ মেহেন্দি গ্ৰীণত, সেম কোৱালিটি আপোনাৰ এৰি কটনৰ খুব ধুনীয়া প্ৰিমিয়াম কোৱালিটি হয়। কিছুমানে আপোনাৰ ৱাছ কটন বুলি কয়, কিন্তু এইটো ৱাছ কটনতকৈ অকণমান কামটো কম হয়। এইটো এৰি কটনৰ ধুনীয়া প্ৰিমিয়াম কোৱালিটি আহি যাব। আপোনাৰ মেহেন্দি গ্ৰীণত ৱৰ্ক চাব পাৰে, খুব সুন্দৰ আছে। মেহেন্দি গ্ৰীণত আপোনাৰ ধুনীয়া কাপোৰ আৰু গোটেই বডিটো চাব পাৰে কি সুন্দৰকৈ অল অভাৰ পুৰা ধুনীয়া অল অভাৰ বুটাৰ কাম থাকিব। খুব মৰম লগা হয় এইবিলাক কাপোৰ, আপোনালোকে ধুনীয়াকৈ পাৰ্টি ৱেৰ কৰিব পাৰে। বহুত বেছি মৰম লগা কাপোৰ। মেখেলা আপোনাৰ আঁঠুৰ ওপৰলৈকে মেখেলাৰ কাম থাকি যাব। দেৱাশ্ৰী নাথে কৈছে ধুনীয়া লাগিছে বুলি, থেংক ইউ। আৰু এইকেইটা আহি যাব চাদৰৰ চাইড পাৰি ধুনীয়াকৈ ৰেডত কাম কৰা হৈছে, আৰু এটা ব্লাউজৰ হাতত সুন্দৰ চাইড পাৰি এটা থাকিব। খুব মৰম লগা হয় যোৰা কেইটা। 1350 টকা প্ৰিমিয়াম কোৱালিটি আপোনাৰ এৰি কটনৰ যোৰা, খুব সুন্দৰ। লতিকা কলিতাই কৈছে ধুনীয়া লাগিছে, থেংক ইউ। মনীষা বায়নে কৈছে বিউটিফুল বুলি, থেংক ইউ। ইয়াৰে মই কালাৰ কেইটা দেখাই দিছো আৰু চাদৰখন খুলি কিনে দেখাই দিছো। খুব ধুনীয়া ধুনীয়া ডিজাইনটো চাব পাৰে, বহুত বেছি ধুনীয়া হয়। এৰি কটনৰ প্ৰিমিয়াম কোৱালিটি হয়। চাদৰখন খুলি দেখাইছো, মেখেলা মই খুলি নেদেখাও এতিয়া। চাদৰখন ধুনীয়াকৈ খুলি বুটাবিলাক দেখাই দিছো, খুব ধুনীয়া হয়। খুবেই মৰম লগা যোৰা, অল অভাৰ বুটাৰ কাম থাকিব। গোটেই বডি চাব পাৰে কি সুন্দৰকৈ কাম কৰা হৈছে। এইটো নেভি ব্লু কালাৰত আহি যাব, খুব সুন্দৰ। এৰি কটনৰ প্ৰিমিয়াম কোৱালিটি 1350 টকা মাত্ৰ। ভাল লাগিলে স্ক্ৰীনশ্বট এটা ৰাখিব। প্ৰণীতা ডেকাই কৈছে নাইচ কালেকশ্যন বুলি, থেংক ইউ। মনীষা কৈছে MJ কালেকশ্যন বেষ্ট কালেকশ্যন, থেংক ইউ। ইয়াৰে কালাৰ কম্বিনেশ্যন চাব পাৰে কি সুন্দৰ আছে। পিংক, স্কাই ব্লু আৰু য়েল্লোত কাম আছে, খুব মৰম লগা। একেবাৰে এৰি কটনৰ প্ৰিমিয়াম কোৱালিটি হয়। কালাৰ কম্বিনেশ্যন একেবাৰে জাষ্ট ৱাও থাকিব। কালাৰটো চাব পাৰে কি সুন্দৰ কালাৰ আছে, আৰু ডিজাইন চাব পাৰে কি ধুনীয়া হয়। একেবাৰে ৰিজনেবল প্ৰাইজত যিমান পাৰো কমত আপোনালোকে দিবলৈ চেষ্টা কৰিছো। খুব মৰম লগা ধুনীয়া যোৰা। দাম আহিব ইয়াৰে 1350 টকা। একেবাৰে প্ৰিমিয়াম কোৱালিটি এৰি কটনৰ যোৰা, খুব সুন্দৰ। অল অভাৰ বুটাৰ কাম থাকিব, বহুতে বেছি ধুনীয়া হয়। দীপালী কোঁৱৰে কৈছে হাই বাবুলি, হেল্ল'। ইয়াৰে ডিজাইনবোৰ চাব পাৰে কি ধুনীয়া আছে। একেবাৰে চিলভাৰ গুণত আপোনাৰ নেভি ব্লুত ৱৰ্ক কৰা হৈছে, মিনা ৱৰ্কত, খুব মৰম লগা। আৰু কালাৰ কম্বিনেশ্যন একেবাৰে জাষ্ট ৱাও হয়। ডিজাইনবোৰ চাব পাৰে যথেষ্ট ধুনীয়া আছে। ধুনীয়াকৈ গছ বুটাৰ ৱৰ্ক কৰা হৈছে। আচল পৰ্চনটো খুব মৰম লগা চিলভাৰত ৱৰ্ক কৰা হৈছে। আৰু ব্লাউজৰ চাদৰৰ আপোনাৰ চাইড পাৰি কেইটা এইটো চিলভাৰ কালাৰতে ৱৰ্ক থাকিব, খুব সুন্দৰ। 1350 টকা মাত্ৰ, 1350 ৰুপিজ অনলি। ভাল লাগিলে স্ক্ৰীনশ্বট এটা ৰাখি দিব। এইটো আছে আপোনাৰ বেবি পিংকত, খুব ধুনীয়া। বেবি পিংকত কালাৰ কম্বিনেশ্যন চাব পাৰে ধুনীয়া। আপোনাৰ বটল গ্ৰীণ, ৰেড আৰু য়েল্লো কালাৰত ৱৰ্ক কৰা হৈছে, খুবেই সুন্দৰ হয়। ডিজাইনো বহুত ধুনীয়া আছে ইয়াৰে। এৰি কটনৰ একেবাৰে ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ আহি যাব, খুব সুন্দৰ। হাতে বোৱা যোৰা, 1350 টকা মাত্ৰ। ভাল লাগিলে
ল'ব পাৰিব, খুবেই মৰম লগা হয়। অল অভাৰ বুটাৰ কাম থাকি যাব। বেবী পিংকত আপোনাৰ ধুনীয়াকৈ মাল্টি কালাৰ বুটা ৱৰ্ক কৰা আছে, খুব সুন্দৰ হয়। আঁচলৰ ডিজাইনটো আৰু ধুনীয়া আছে, ইয়াতে দেখিছেনে? আঁচলৰ ডিজাইনটো খুব মৰম লগা হয়, ভাল লাগিলে এইটো যোৰা আপোনালোকে 1350 টকাতে ল'ব পাৰিব। 1350 rupees only। এইটো আছে আপোনাৰ গ্ৰে কালাৰত ধুনীয়া ডিজাইনটো চাব পাৰে, কি সুন্দৰ হয়। ইয়াতে ডিজাইনটো কি মৰম লগা হয়। ধুনীয়াকে শেৱালি ফুলত কাম কৰা হৈছে। শেৱালি ফুল নহয়, আপোনাৰ খুব ধুনীয়া হয় ফুলটো। আৰু আঁচলৰ ডিজাইনটো ধুনীয়াকৈ মাল্টি কালাৰ বুটা ৱৰ্ক কৰা হৈছে। গোটেই বডিটো আপোনাৰ খুব মৰম লগা হয়। গোটেই বডিটো ধুনীয়াকৈ বুটাৰ কাম থাকি যাব, খুবেই বেছি মৰম লগা। ডিজাইনবোৰ একেবাৰে হেভি ৱৰ্কত থাকিব, খুব ধুনীয়া হয় কাপোৰখিনি। ভাল লাগিলে এই দুযোৰাও ল'ব পাৰিব। 1350 rupees only। গ্ৰে কালাৰ ধুনীয়া মাল্টি কালাৰ বুটা ৱৰ্ক কৰা হৈছে। চিলভাৰ, পিংক আৰু য়েল্লোত ৱৰ্ক কৰা হৈছে, খুব ধুনীয়া হয়। আৰু এটা ৰেডত দেখাইছো, খুব ধুনীয়া। এইটো আপোনাৰ তিনিটা বুটাৰ কাম লাইনত আপোনাৰ ধুনীয়াকৈ আঁচলৰ ৱৰ্ক কৰা হৈছে। আৰু বুটাবিলাক বৰ ধুনীয়া, আপোনাৰ মাল্টি কালাৰ বুটা কাম কৰা হৈছে। এৰি কটনৰ প্ৰিমিয়াম কোৱালিটি হয়, খুবেই ধুনীয়া আহি যাব কাপোৰখিনি। বহুত বেছি মৰম লগা হয়। অল অভাৰ আপোনাৰ এনেদৰে বুটাৰ কাম থাকিব। গোটেই বডিটো চাব পাৰে, কি সুন্দৰকৈ কাম বিলাক কৰা হৈছে। এৰি কটনৰ ধুনীয়া পুৰা হাতে বোৱা প্ৰিমিয়াম কোৱালিটিৰ যোৰা, খুব সুন্দৰ অল অভাৰ বুটাৰ কাম থাকি যাব। ভাল লাগিলে এইটো যোৰা 1350 টকাত আপোনালোকে বুকিং কৰিব পাৰিব। 1350 rupees only। ষ্টেপল কটনৰ মষ্ট ডিমাণ্ডিং যোৰা। ষ্টেপল কটনৰ বহুতে বেছি ধুনীয়া আৰু মষ্ট ডিমাণ্ডিং, বহুতে বিচাৰি আছিলে। একেবাৰে আপোনালোকে কৈ আছিলে যে 1000ৰ ভিতৰত যদি কিবা হ্যাণ্ডলুমৰ কাপোৰ আছে তেতিয়াহ'লে দেখাব। মই দেখাই দিছো 1000ৰ ভিতৰত এইবিলাক কাপোৰ আপোনালোকে ধুনীয়াকৈ হাতে বোৱা ষ্টেপল কটনৰ মষ্ট ডিমাণ্ডিং যোৰা পাই যাব। খুব ধুনীয়া হয় কাপোৰ, বহুত বেছি ধুনীয়া আহিব, একেবাৰে সফ্ট হয়। আপোনালোকে যেনেকে ইচ্ছা তেনেকে ইউজ কৰিব পাৰে, ধুব পাৰে আৰু ওচৰে পাজৰে ধুনীয়াকৈ পিন্ধি যাব পাৰে। ইয়াৰ লগতে আপোনালোকে ব্লাউজ পিচ, তাৰপিছত চাদৰৰ চাইড পাৰি গোটেইখিনি পাই যাব। মেখেলা পাব, খুব সুন্দৰ ষ্টেপল কটনৰ ধুনীয়া ৰেডত ৱৰ্ক কৰা হৈছে, হোৱাইট সূতাৰে ৱৰ্ক কৰা থাকিব, খুব মৰম লগা যোৰা। ভাল লাগিলে এই দুযোৰা আপোনালোকে ল'ব পাৰিব 850 rupees only। 850 টকাত আপোনালোকে ল'ব পাৰিব। একেবাৰে মষ্ট ডিমাণ্ডিং, বহুতে বিচাৰি থকা যোৰা কেইটা আকৌ ৰিষ্টক হৈছে, সেইকাৰণে আপোনালোকক দেখাই দিছো। খুব মৰম লগা হয়, ষ্টেপল কটনৰ খুব ধুনীয়া যোৰা। ইয়াৰে কালাৰ বহুত কেইটা আছে। এইখিনি মাত্ৰ আজি আহি পাইছে, আপোনালোকে চাই মেলি ধুনীয়াকৈ লৈ ল'ব। মনিষা চাই আছো, কাপোৰ ধুনীয়া দেই, থেংক ইউ বাইদেউ। একেবাৰে খুব মৰম লগা, আপোনাৰ পাৰ্পল কালাৰত হোৱাইট ৱৰ্ক কৰা আছে। ষ্টেপল কটনৰ খুবেই ধুনীয়া মষ্ট ডিমাণ্ডিং যোৰা হয়। আপোনালোকৰ বহুত কেইজনী বাইদেৱে বিচাৰি আছিলে, সেইকাৰণে এইখিনি কাপোৰ আমি আকৌ নতুনকৈ বনাই কিনে আহিছো। আগতে আপোনাৰ ব্লাউজ পিচটো কন্ট্ৰাষ্টত আছিলে, কিন্তু এইবাৰ আপোনালোকে সেম কালাৰতে ব্লাউজটো পাই যাব। এইটো পাৰ্পল কালাৰত সেম কালাৰতে আপোনালোকে ব্লাউজ পিচটো পাই যাব। খুব ধুনীয়া হয় কাপোৰখিনি, মাত্ৰ 850 টকা। 850 rupees only। এইখন আহি যাব মেখেলা, আৰু ইয়াৰে এইকেইটা আহিব চাদৰৰ চাইড পাৰি, আৰু এইটো আহি যাব ব্লাউজ পিচ। ব্লাউজৰ হাতত চিম্পল এটা চাইড পাৰি থাকিব। আগতে যেতিয়া আহিছিলে আপোনাৰ ব্লাউজ পিচটো কন্ট্ৰাষ্ট হোৱাইটত আহিছিলে। দাম আহিব মাত্ৰ 850 টকা। মনালিছা বাইদেৱে কৈছে কালাৰবোৰ ইমান ধুনীয়া, থেংক ইউ। আৰু এটা আছে বটল গ্ৰীণত। মই ইয়াৰে কালাৰ বিলাক খুলি নেদেখাও, আপোনালোকক জাষ্ট এনেকে দেখাই দিছো। ডিজাইনবোৰ সেম হয়, মই আগত যিকেইটা যোৰা দেখাইছো সেম ডিজাইনতে আছে। এইটো আহিব বটল গ্ৰীণত, আপোনাৰ হোৱাইটত কাম কৰা থাকিব, খুব ধুনীয়া হয়।
কেঁচাপাত গাড়ী দিয়া চাদৰ দেখুৱাবচোন বুটা বেছি থকা কেঁচাপাতত তেনেকুৱা চাদৰ নহ'ব জোনালী বাইদেউ মই আহিলে আপোনাক নিশ্চয় দেখাই দিম এইটো আপোনাৰ বটল গ্ৰীণত 850 অনলি খুব ধুনীয়া হয় ষ্টেপল কটনৰ হাতে বোৱা আপোনালোকৰ ধুনীয়া যোৰা 850 টকা মাত্ৰ খুবে মৰম লগা যোৰা ইয়াৰে কালাৰ কেইটা দেখাই দিছো এটা আছে আপোনাৰ সিলভাৰ কালাৰৰ ধুনীয়া ৰঙাত ওয়ার্ক কৰা ষ্টেপল কটন সিলভাৰত আপোনাৰ ৰেড ওয়ার্কত থাকিব খুব মৰম লগা যোৰা কালাৰ কম্বিনেশন একদম ধুনীয়া জাস্ট ওয়াও আছে ব্লাউজ পিস সেম আৰু সাইডৰ সাইড পাৰি এনেকুৱা এটা থাকিব খুব ধুনীয়া হয় কাপোৰখিনি পিন্ধি বহুত বেছি আৰাম পাব যেহেতু হাতে বোৱা যোৰা হয় ষ্টেপল কটনৰ 850 অনলি ভাল লাগিলে স্ক্ৰিনশ্বট এটা ৰাখি দিব আৰু এটা আছে ব্ল্যাকত আপোনাৰ ৰঙাৰে কাম কৰা আছে ব্ল্যাকত ৰেড ওয়ার্কত খুব ধুনীয়া এইবিলাক কাপোৰ আপোনালোকে ৰেডি কৰি লৈ পিন্ধাৰ পিছতটো খুবেই বেছি ধুনীয়া লাগিব বহুত মৰম লগা হয় প্ৰিন্ট কৰা কাপোৰ দেখুৱাছো কোমল হলে ভাল প্ৰিন্ট কৰা কাপোৰ মই বাইদেউ অহাকালি দেখাই দিম জোনালী বাইদেউ আজি মানে এতিয়া এঘণ্টা হ'বৰে হ'ল মই আজি নেদেখাম আপোনাক অহাকালি দেখাই দিম নহলে আপুনি মোক হোৱাটছআপ কৰিব মই হোৱাটছআপত আপোনাক দেখাই দিম এটো চাব পাৰে ৰেডত সৰি ব্ল্যাকত আপোনাৰ ৰেড ওয়ার্কত খুব ধুনীয়া কালাৰটো বৰ মৰম লগা এইবিলাক কাপোৰ যেতিয়া আপোনালোকে ৰেডি কৰি লৈ পিন্ধিব বহুত বেছি ধুনীয়া লাগিব আপোনাৰ ষ্টেপল কটনত হাতে বোৱা যোৰা 850 অনলি ভাল লাগিলে স্ক্ৰিনশ্বট এটা ৰাখিব আমাক হোৱাটছআপ কৰিব আমি আপোনালোকক খোলা ফটো দি দিম এটো আছে গ্ৰীনত হোৱাইটত ওয়ার্ক কৰা যদি ভাল লাগে এনেদৰে আপোনালোকে স্ক্ৰিনশ্বট ৰাখিব ভাল লাগিলে স্ক্ৰিনশ্বট এটা ৰাখিব 850 অনলি হাতে বোৱা ষ্টেপল কটনৰ যোৰা হাতে বোৱা ষ্টেপল কটনৰ খুব ধুনীয়া যোৰা বহুত মৰম লগা যোৰা এটো আছে মেহেন্দি গ্ৰীনত আপোনাৰ ইয়েলোত ওয়ার্ক কৰা আছে আপোনাৰ গোল্ডেন কালাৰৰ ফুটা ওয়ার্ক কৰা আছে খুব ধুনীয়া হয় মেহেন্দি গ্ৰীনত খুবেই বেছি ধুনীয়া কালাৰ কম্বিনেশন চাব পাৰে ফুলৰ আৰু আপোনাৰ কামৰ বডিটোৰ কালাৰ চাব পাৰে কি একদম ধুনীয়া একেবাৰে মৰম লগা জাস্ট ওয়াও হয় এইবিলাক কাপোৰ আপোনালোকে ধুনীয়াকৈ ৰেডি কৰি লৈ পিন্ধিব বহুত বেছি মৰম লগা হ'ব যেতিয়া আপোনালোকে সাইড পাৰি দহি লগাই লৈ পিন্ধিব বহুত বেছি ধুনীয়া লাগিব দাম আহিব মাত্ৰ 850 টকা 850 rupees ষ্টেপল কটনৰ হাতে বোৱা যোৰা আৰু এটা ৰয়্যাল ব্লু কালাৰত চাব পাৰে খুব সুন্দৰ ৰেডত ওয়ার্ক কৰা আছে বহুত বেছি মৰম লগা ৰয়্যাল ব্লুত আপোনাৰ ধুনীয়া ৰেডত ওয়ার্ক কৰা আছে খুব সুন্দৰ হয় যোৰাটো ভাল লাগিলে আপোনালোকে এইটো যোৰা স্ক্ৰিনশ্বট এটা ৰাখি দিব অনলি 850 rupees মাত্ৰ ভাল লাগিলে স্ক্ৰিনশ্বট এটা লৈ আমাৰ লগত যোগাযোগ কৰিলে হয় আজি লাইভটো মই এখিনিতে এৰিছো অহাকালি আকৌ আপোনালোকৰ মাজত 2:30 এখিনি টাইমতে লাইভ আহি যাম আজি যেনেকৈ আপোনালোকে ধুনীয়াকৈ মৰম দিছে অহাকালিও তেনেকৈ মৰম দিব বুলি আশা কৰি মই মোৰ লাইভটো এখিনিতে এৰিছো নমস্কাৰ